মোহন, কৰোণাৰ ভেকচিনটোলৈ কেনে লাগিল? কি ভেকচিন দিছে ছাৰ? হাতৰ বিহুত দেখোন মই থাকিব পৰা নাই। বেজীটো লোৱাৰ পিছত হাতখন অলপ বিষাবয়ে আৰু ৰাতিলৈকে তোমাৰ অলপ জ্বৰ উঠিব। কাইলৈকে তোমাৰ ঠিক হৈ যাব। আজি তুমি ঘৰত যাবাই নহয়, ঘৰত অলপ ৰেষ্ট ল'বা। বাবা বল আমি ঘৰলৈকে যাওঁ। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। আয়া কেলা, গাননো কি মাৰি নাই? গাটোৰ বিহুত মই থাকিব পৰা নাই। কালি এই বেজীটো লৈ আহিবলৈ মোৰ কিবা শনি লাগিল কিজানি দে। মোহন, তই বোলে কালি কৰোণাৰ ভেকচিন ললি ঐ। কেনেনো পিছে এতিয়া তোৰ অৱস্থা মোক কৈছোন। আজি মই ভেকচিনটো ল'ম বুলি ভাবিছিলো। ভেকচিন লৈ মোৰ কি অৱস্থা তই দেখা নাই? কালি আহাৰ পাই মই ঘুমাই আছো, গাৰ বিহুত থাকিব পৰা নাই। ৰাতি একবাৰ লেট্ৰিনত গৈছিলো, বহি কিনে হাগিব পৰা নাই গাৰ বিহুত। এতিয়া তই মোক ভেকচিনৰ কথা সুধিব আহিছা? যাৰ পাই নহ'লে তোক মই ইয়াৰ পৰা মাৰি কিনে খেদিম। যাওঁ দে তইনো কিয় ইমান খং কৰিছা? কথাটো সোধাৰ কাৰণে তইনো ইমান খং কৰিব লাগে নে? মই যাওঁ দে, থাক তই ঘুমে। ওর পাই যে আকৌ তা আহে নহয় জলাজুত খিজিলবা। মই হয় ইয়াতে গেলা গাৰ বিহুত থাকিব পৰা নাই, সি আৰু মোক ভেকচিনৰ কথা সুধিব আহিছে। মাৰিবা আৰু ভাতগিটা হল না নাই? ভাতগিটা খাই পেলাই অলপমান গাঁৱত দেখিন পাই ফুৰি আহিব পাৰিলো। মনটো কিজানি অলপমান ভাল লাগিল। চাওঁ ৰচোন কি হয়নো বাৰু। অ বাবা, ভাতকেইটা খাই মই তোৰ কাৰণে ভাতকেইটা বাঢ়ি থৈছো। তই অলপমান ভাতকেইটা খোৱাৰ পিছত গাটো ভাল পাবি। যা মাই, তই ভাতগিটা বাৰগে। মই ভাতগিটা যাই আছো যা খাবার কাৰণে। ভাতগিটা খাই পেলাই অলপমান মই গাঁৱৰ পৰা ফুৰি আহিম যা। গাটো মোৰ একদম কেম্বা লাগি আছে। ঘৰৰ পৰাই অলপ বাহিৰত দেখি ওলাই আহাই গাটো ভাল লাগছি। তথাপিও কিন্তু গাৰ বিহটো কমা নাই। ইয়াতে লগৰকেইটাৰ লগত অলপমান বহি কিনে আড্ডা মাৰিব পাৰিলি অলপমান ভাল লাগিল হয়। কিহা মোহন, তুমি দেখোন ইয়াত অকলে অকলে বহি আছা। অলপমান গাৰ বিষ ভাল পালানে? আপুনি ছাৰ মোক ভাল পোৱাৰ কথা সুধিছে। কালিৰ পৰাই গাৰ বিষ, হাতৰ বিষ, জ্বৰ একো এটা কমাই নাই ছাৰ। অলপমান গাটো ভাল লাগব বুলি এই গাঁৱৰ ফালে অলপমান ওলাই আছো। ভাল পাবা দা মোহন। অলপমান কৰোণাৰ ভেকচিনটো লোৱাৰ পিছত জ্বৰ আৰু গাৰ বিষ অলপমান হয়ে, তাত একো টেনশ্যন ল'ব নালাগে। সকলোৰে এনেকুৱা হৈছে। সকলোৰে এনাই হ'লি ছাৰ, মোৰ অলপমান তাতকৈ বেছি হৈছে নেকি? মই কিন্তু ছাৰ ধৰিব পৰা নাই এই কথাটো। একো নাই মোহন, কৰোণাৰ এই মহামাৰীৰ পৰা হাত সাৰিবলৈ কৰোণাৰ এই ভেকচিনটো ল'বই লাগিব। আপুনি কোৱা কথাটো হয় ছাৰ। চৰকাৰে প্ৰদান কৰা এই সকলো বিনামূলীয়া ভেকচিন আমি সকলোৱে লোৱাটো উচিত। তেতিয়াই আমি দেশক এই কৰোণা মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰিম। আহক আমি সকলোৱে সজাগ আৰু সচেতন হৈ চৰকাৰে প্ৰদান কৰা কৰোণাৰ এই ভেকচিন সকলোৱে গ্ৰহণ কৰোঁ। ধন্যবাদ মোহন, তুমি শেষত হ'লেও যে কথাটো বুজি পালা। সকলোৱে কথাটো বুজি পোৱাটো উচিত।